কিমান? জয়ন্তদাৰ দোকানত আহিলোঁ। হালখাতা আছিলে, মিঠাই খাব দিছে, ভণ্টি আছে লগত। আৰু এতিয়া আমি দৌললৈকে গৈ আছোঁ। মানে আমাৰ দৰঙৰ বিখ্যাত দৌল এটা আছে, বহাগৰ 1 তাৰিখে হয়। দৌল দেখাম কেনেকুৱা হয় এই আৰু চাই থাকিব ভিডিঅ'বিলাক, বহুত ইণ্টাৰেষ্টিং হ'ব যাই আছে। দৌলত কি কৰোঁ দেখাই আছোঁ। আগতে দৰঙে আছিলে, কিন্তু এতিয়া যেতিয়া দৰংখন বিভক্ত হ'ল, এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্টত এইটো হয়। খাম্পাহলা দেউল বুলি কয়। 1 তাৰিখৰ দিনাখন হয় আৰু বহাগৰ ফাৰ্ষ্ট ডে। গৈ কিনে চাওঁ কিমান হয়, কেনেকুৱা হয়। এতিয়া ৰাস্তাতে ইমান ভিৰ, পথাৰেৰে নামি যাওঁ আৰু। মেলা মেলা চব ওলাই এইখনত কাপোৰৰ পৰা আদি কৰি। আমি বেক চাইডেৰে আহি আছোঁ, ইমানে ভিৰ ভিতৰত। মন্দিৰলৈকে গৈ আছোঁ নিউজ লাইভৰ মানুহৰ লগত। তেওঁলোকো লাইভ কৰিবৰ কাৰণে আহি গৈছে তাৰ লগতে। আৰু এই খাম্পাহলাত যদি আপুনি শুদ্ধ মনে জালুক আনি দিয়ে, তেতিয়াহ'লে আপোনাৰ শৰীৰত থকা মাহ বা তিল তেনেকুৱা ধৰণৰ বস্তু নাইকিয়া হৈ যায়। সেইটো জনপ্ৰবাদ হয় আৰু সেই অনুপাতে মানুহে বিশ্বাস কৰি আহিছে। কোনখন লাগিব? পিম্পিৰ কাৰণে বেলুনে লৈ যাওঁ নেকি? মেলাত আহিলে দিয়ক দিয়ক। জিলাপি মেইন ভাই, জিলাপি নাই। মেলা আৰু পান খাবা নেকি? বহুত দিনৰ পৰা লগ পালোঁ। কিমানকে দাম? কিমান? 60 টকা মাত্ৰ? বঢ়িয়া। ইয়াতে বহুত দূৰৰ মানুহ আহে এই মেলাখন চাবৰ কাৰণে। মোৰ লগৰ এজন, সেইজন দেখিছোঁ ৰ'ব, মিঠু মঙলদৈৰে হয়, মোৰ লগৰ হয়। তাক এবাৰ মাত দিওঁ। আহিছে, বাইক লগ পাই গ'লোঁ। বেলিটো চাচোন, মজা লাগিছে। দাদা বাদাম দিয়কচোন। এইটোৱে দিয়ক, 10 টকা দিয়ক। গৰম গৰমটো দি লোৱা। আৰু ঘৰত গৈ আছোঁ এতিয়া। মেলা ঘূৰি দিলোঁ আৰু ভণ্টিক লৈ কিনে। আৰু কিমান ঘূৰিম, বহুত ভিৰত যাব নোৱাৰি, বহুত ভিৰ হয়। আৰু আহক কেতিয়াবালৈকে নেক্সট ইয়াৰ আকৌ 6 তাৰিখে ইয়াতে হ'ব, বহাগৰ 6 তাৰিখ। ইয়াতে 6 নে 7 এনেকুৱা কিবা আছিলে, মোৰ তাত ইনফৰমেশ্যনটো নাই বাৰু, পাক্কা ইনফৰমেশ্যন। বহাগৰ 1 তাৰিখটো ফিক্স হয়। নেক্সট টাইম মোৰ ভিডিঅ' চালে আহিব, ইয়াতে ভাল লাগে, মেলাখন বহুত ডাঙৰ হয়। সেই আৰু কৰিছোঁ খাম্পাহলাৰ ভিডিঅ'। বাইকখন ল'বৰ কাৰণে গৈ আছোঁ, বাইক লৈ কিনে ডাইৰেক্ট ঘৰত গুচি যাম। আৰু বহুত ঘূৰিলোঁ আৰু খোৱাখিনি নুঠালোঁ, কি খালোঁ হৈ গৈছিলোঁ। আৰু তেওঁ ক'লে 6 তাৰিখে আছে ন, বহাগৰ 6 তাৰিখে আকৌ এনেকুৱাই এখন মেলা আছে ইয়াতে খাম্পাহলাত, বহাগৰ 6 তাৰিখ। আৰু প্ৰত্যেক বছৰে এই 6 তাৰিখ আৰু 1 তাৰিখ, বহাগৰ 1 তাৰিখ এইটোতে হয় আৰু দাদা ন। বহুত মানুহ হয়, কিন্তু এইবাৰ কম হৈছে নেকি? অঁ ঠিক আছে, আহিছোঁ দাদা। হয়, বাইকখন ইয়াতে ৰাখিছিলোঁ, এতিয়া লৈ লওঁ আৰু বাইক। এতিয়া আছে, ভাইটি আছে আৰু দাদা আছে, আৰু ইফালে ভাইটি হয়। আমি মন্দিৰৰ পৰা ঘূৰি আহোঁতে লগ পাই গ'লোঁ। আৰু সেই আৰু মেলাৰ পৰিৱেশ, এতিয়া গোটেই ভিৰ আৰু লগ পাই গ'লোঁ। আৰু সেই আৰু ধূলি আছে ৰাস্তাত, গোটেই ধূলি। তাকো ইহঁতে মাস্ক মাৰি অহা নাই, বৌয়ে নহয়, বোৱাৰীয়ে খালি মাৰি আহিছে। ঐ বাই বাই।